হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে জানো আহক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, টেট পৰীক্ষালৈ আৰু মাত্ৰ কেইটামান দিন। আজি আমি আলোচনা কৰিম টেট পৰীক্ষাৰ দিনা কৰিবলগীয়া আৰু নকৰিবলগীয়া কিছুমান অতি গুৰুত্বপূৰ্ণ কামৰ বিষয়ে। যদি আপুনি এজন টেট পৰীক্ষাৰ্থী হয়, তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক আৰু কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি লগৰীয়াসকলক চোৱাৰ সুযোগ কৰি দিব। তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কামটো হ'ল আপুনি ভুলতো আপোনাৰ এডমিট কাৰ্ডখন লগত নিবলৈ নাপাহৰিব, কাৰণ এডমিট কাৰ্ড অবিহনে এক্সাম হলৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব। দ্বিতীয়তে, আপুনি কোনো ধৰণৰ কিতাপ, কাগজ, মোবাইল, কেলকুলেটৰ বা কোনো বৈদ্যুতিক যন্ত্ৰ লগত নিনিব, কাৰণ এক্সাম হলৰ ভিতৰত এইবোৰ লৈ প্ৰৱেশ কৰা নিষেধ। আৰু এইবোৰ এক্সাম হলৰ বাহিৰত আপোনাৰ নিজৰ জিম্মাতহে ৰাখিব লাগিব, কাৰণ তেওঁলোকে এইবোৰ ৰখাৰ বাবে কোনো ধৰণৰ দায়িত্ব গ্ৰহণ নকৰে। তৃতীয়তে, এক্সাম হলত সোমোৱাৰ আগতেই আপুনি শৌচ পেচাব কৰি আহি ভিতৰত সোমাব, কাৰণ এক্সাম আৰম্ভ হোৱাৰ পিছত বাহিৰলৈ ওলাই আহিবলৈ অনুমতি নিদিয়ে, আৰু দিলেও আপুনি ইয়াৰ বাবে পৰ্যাপ্ত সময় উলিয়াব নোৱাৰিব। চতুৰ্থতে, আপুনি যিকোনো এখন আপোনাৰ আইডি প্ৰুফ, যেনে ধৰক পেন কাৰ্ড, ভোটাৰ আইডি বা DL আদিৰ যিকোনো এটা আপোনাৰ লগত ৰাখিব। 5 নম্বৰ, নিৰ্দিষ্ট সময় নোহোৱালৈকে টেষ্ট বুকলেটৰ ভিতৰৰ পৰা OMR শ্বীটখন নুলিয়াব। তাৰ আগতে আপুনি আপোনাৰ টেষ্ট বুকলেটৰ ওপৰত নাম, চেণ্টাৰৰ নাম, ৰোল নাম্বাৰ আদি লিখি ল'ব। 6 নম্বৰত, আপোনাৰ টেষ্ট বুকলেটৰ কোডটো OMR শ্বীটত প্ৰিণ্ট হৈ থকা বুকলেট কোডৰ লগত একে আছে নে নাই ভালকৈ চাই ল'ব। 7 নম্বৰ, OMR ফিল আপ কৰোঁতে সদায় মনত ৰাখিব ক'লা বা নীলা বল পইণ্ট পেনহে ব্যৱহাৰ কৰিব। কেতিয়াও জেল পেন ব্যৱহাৰ নকৰিব বা অন্য কোনো কালাৰৰ পেন ব্যৱহাৰ নকৰিব। 8 নম্বৰ, OMRত ৰোল নম্বৰ আৰু টেষ্ট বুকলেট নম্বৰ লিখোঁতে অধিক সতৰ্কতা অৱলম্বন কৰিব। মনত ৰাখিব, এটা বা দুটা প্ৰশ্নৰ উত্তৰ আপুনি ভুলতে অন্য এটা ঘৰত যদি দিয়ে তথাপিও বিশেষ একো অসুবিধা নহয়। কিন্তু যদি আপোনাৰ ৰোল নম্বৰ লিখোঁতে এটা ঘৰৰ সলনি আন এটা ঘৰ ক'লা কৰি দিয়ে, তেন্তে আপোনাৰ গোটেই কষ্ট অথলে যাব, আপোনাৰ ৰিজাল্টে নাহিব। আপোনাৰ ভুল শুধৰণিৰ বাবে আৰু দ্বিতীয় সুযোগো নাপায়, কাৰণ আপোনাক আৰু দুনাই OMR শ্বীট দিয়া নহয়। 9 নম্বৰত, এটা প্ৰশ্নোত্তৰৰ বাবে আপুনি মাত্ৰ এটাহে ঘৰ সম্পূৰ্ণকৈ ক'লা কৰিব, অন্যথা আপোনাৰ উত্তৰটো ভুল বুলিহে গণ্য হ'ব। 10 নম্বৰ, ৰাফ ৱৰ্ক কৰোঁতে আপুনি আপোনাৰ বুকলেটৰ খালী অংশহে ব্যৱহাৰ কৰিব। ইয়াৰ বাবে আপোনাক অন্য কোনো কাগজ দিয়া নহয়, আৰু এই কামৰ বাবে কেতিয়াও OMR শ্বীটখন ব্যৱহাৰ নকৰিব কিন্তু। 11 নম্বৰ, আপোনাৰ OMR শ্বীটখন ভুলতো ভাঁজ নকৰিব বা ষ্টেপুল নামাৰিব। 12 নম্বৰ, OMR শ্বীটখনত কোনো ধৰণৰ অপ্ৰয়োজনীয় আঁচ নিদিব, নহ'লে OMR শ্বীটখন ৰিজেক্ট হোৱাৰ সম্ভাৱনা আছে। আৰু শেষত 13 নম্বৰটো হ'ল, OMR শ্বীটৰ শেষ পৃষ্ঠাত তলত আপোনাৰ চহী কৰিবলৈ নাপাহৰিব, আৰু ইনভিজিলেটৰে চহী কৰিছে নে নাই নিশ্চিত হৈ ল'ব। তো বন্ধুসকল, আজিলৈ ইমানেই। আপোনালোক সকলোকে আগন্তুক টেট পৰীক্ষাৰ বাবে শুভকামনা জনালোঁ। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।